জ্যেষ্ঠ ভগ্নী হিচাপে মই যথেষ্ট গৌৰৱান্বিত যে মোৰ ভণ্টি চিকিৎসক হোৱাৰ লগতে বৰ্তমান মেজৰ ৰেংকত আছে ভাৰতীয় সেনাত। তেওঁ ফেমিনা ইণ্ডিয়া মেগাজিনত যিহেতু বেটুপাতত কৰ্ণেল ছফিয়া কুৰেশ্বীৰ সৈতে একে শাৰীতে একে স্থান লাভ কৰিবলৈ সক্ষম হৈছে, সেয়া আমাৰ বাবে গৌৰৱৰ কথা। আৰু বিশেষকৈ যিহেতু ঢেকীয়াজুলিৰ দৰে এখন সৰু নগৰৰ পৰা গৈ এইখিনি স্থান পাবলৈ সক্ষম হৈছে, যথেষ্ট কষ্টৰ মাজেৰে মেজৰ দীপান্বিতা কলিতা তেওঁ আগবাঢ়িছে। আৰু আচলতে পেৰাচুট ৰেজিমেণ্ট বুলি যিটো কয়, এইটো এটা এলিট ৰেজিমেণ্ট। আৰু আৰ্মি মেডিকেল কৰ্পছৰ মাত্ৰ কেইগৰাকীমানহে এনেধৰণৰ যোদ্ধা মহিলা আছে যি দৰাচলতে এই এলিট গ্ৰুপটোৰ এটা মেম্বাৰ, যাৰ মাজত মোৰ ভণ্টিও এগৰাকী। গতিকে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে তেওঁ সুখ্যাতিৰে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা এই গোটেই কোৰ্চটো কৰিছে। আৰু যিকোনো ধৰণৰ পৰিস্থিতিত এতিয়া দৰাচলতে তেওঁ কমাণ্ডো ট্ৰেইনিং লৈছে। তেওঁ যিকোনো ধৰণৰ এটা পৰিস্থিতিত গৈ পেলাই সন্মুখৰ পৰা নেতৃত্ব দিব পৰা এটা কেপাচিটি বৰ্তমান তেখেতৰ আছে। আৰু ফিলিপিনছত MBBS কৰি উঠি তেওঁ ভাৰতলৈ আহি পেলাই অন্যান্য কাম কৰি উঠি 4 বছৰ পূৰ্বেই ভাৰতীয় সেনাত তেওঁ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিলে, অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছিলে। আমি সকলো সুখী আৰু ভাবোঁ যে মেজৰ দীপান্বিতা কলিতাই বিবাহিত মহিলাসকলকো অনুপ্ৰাণিত কৰিব। বিবাহৰ পিছতো যে নিজৰ সপোন কেতিয়াও পাহৰি যাব নোৱাৰে, সপোনৰ পম খেদি আপুনি সকলো কৰিব পাৰে, এক প্ৰকাৰ যেন সেয়াই মোৰ ভণ্টীয়ে, গৌৰৱেৰে কৈছোঁ মোৰ ভণ্টী মেজৰ দীপান্বিতা কলিতাই কৰি দেখুৱাইছে। মই পিতৃ হিচাপে বহুতেই সুখী অনুভৱ কৰিছোঁ, কাৰণ তাই সৰুৰ পৰাই বহুত এইবিলাক ক্ষেত্ৰত আগ্ৰহী আছিলে। তাই MBBS পাছ কৰাৰ পিছত ডিফেন্সত সোমোৱাৰ পিছত তেওঁলোকৰ মেডিকেলত বাহিৰেও স্পেচিয়েল ট্ৰেইনিং যেনেকৈ কামাণ্ডো ট্ৰেইনিং, পেৰাট্ৰুপিং, এইবিলাক ট্ৰেইনিং তাই কৰিছে। আৰু তাই এইটো গৌৰৱৰ বিষয়, অসমৰ প্ৰথম মহিলা পেৰাট্ৰুপাৰ হৈছে তাই। ফেমিনা ইণ্ডিয়াত নাম ওলোৱাৰ কাৰণে কুৰেশ্বীহঁতৰ লগত মোৰ সদায় ব্যাখ্যা কৰিব নোৱাৰা অৱস্থা, আৰু খুবেই ভাল লাগিছে। দেৱেন্দ্ৰ গ্ৰীণ গ্ৰুভত ক্লাছ 10লৈ পঢ়িছে। তাই তেতিয়াৰ HSLC পাছ কৰাৰ পিছত দৰং কলেজত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। তাৰপিছত তাই ফৰেইনত মেডিকেল পঢ়িব যায়। ফিলিপাইনছৰ মেনিলাত তাই MBBS কমপ্লিট কৰি আহে। কমপ্লিট কৰি অহাৰ পিছত এইমছত তাই ইণ্টাৰ্ণশ্বিপ এবছৰ কৰে। ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত তাই আমাৰ দিল্লীৰ কেইবাখনো হস্পিটেলত চৰকাৰী হস্পিটেলত কাম কৰিছে। কাম শেষ হোৱাৰ পিছত যেতিয়া তাই ডিফেন্সত পাই গ'ল, তেতিয়া তাই আৰ্মি মেডিকেলত জইন কৰিলে।